জীৱনত আজি ফাৰ্ষ্ট টাইম এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ। সেইটো হ'ল গাইজ চাওক, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজত খুটাত দুটা মানুহ উঠি আছে, চাওকচোন। আৰু সেইফালৰ পৰা আকৌ ৰূপৈত আহিলোঁ। এতিয়া আৰু এটা এক্সপিৰিয়েঞ্চ ল'ম, যিটো আগতে আমাৰ তিনিচুকীয়াত আছিলে কিন্তু এতিয়া বৰ্তমান নাই। নতুন দলং বনাই আছে। হেল্ল' এভৰিৱান, মই নহয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱনৰ যাত্ৰালৈ। আজি আছোঁ একদম গুৱাহাটী পাহাৰৰ ওপৰত। পাহাৰ মানে আপোনাৰ নৰকাসুৰ পাহাৰৰ ওপৰত আছোঁ মই। আৰু পাহাৰৰ ওপৰৰ পৰা আজি বহুত ধুনীয়া ধুনীয়া নতুন নতুন এক্সপিৰিয়েঞ্চ কেইটামান ল'বলৈ গৈ আছোঁ। আৰু এক্সপিৰিয়েঞ্চটো মই কি লৈছোঁ আৰু কেনেকুৱা মজা কৰিছোঁ চাবলৈ হ'লে ভিডিঅ'টো একদম শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো কাটি কাটি চালে একো মজা নাপাব। চাওক, একদম পূৰা পাহাৰৰ পৰা জংঘলৰ মাজত আছোঁ। আৰু ইয়াত যে দেখাইছোঁ, এইটো হৈ গ'ল আপোনাৰ যোনখিনি গুৱাহাটী মেডিকেল কলেজৰ ডক্তৰ পঢ়ে সেইখিনি হোষ্টেলখিনি। আৰু ইয়াতে এটা ধুনীয়া বস্তু আছে, বস্তুটো দেখাই দিছোঁ ৰ'ব মই। এইটো হৈ গ'ল আপোনাৰ টিভি চেণ্টাৰ। এইটো দীঘলকৈ দেখিছেনে, এডাল টিভি চেণ্টাৰ, য'ত আমাৰ আগৰ যোনটো DD1 কানেকশ্যন বা টিভি কানেকশ্যন যি হয় চব ইয়াৰ পৰা আহি থাকে। তো গৈ আছোঁ নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ। আৰু ভিডিঅ'টো কাটি কাটি নাচাব, ধুনীয়াকৈ শেষলৈ চাব। আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গ'। এডাল চাওক টিভি চেণ্টাৰ কিমান ওখ। গৈ আছোঁ, গৈ কিনে আগত গৈ লগ পাই আছোঁ। সেইফালে পাহাৰখন, এইফালে ব্ৰহ্মপুত্ৰ, এইফালে ব্ৰহ্মপুত্ৰ। এইফালেতো এইটো তোমাৰ আগত যোৱাটো এইটো মেঘালয় পাহাৰ। সেইখন মেঘালয় পাহাৰ। গাইজ মই এতিয়া জুম কৰি দিম চাব। সেই জুম কৰি দিছোঁ যে এই ঘৰকেইটা হ'ল অসমৰ শেষ। মানে কি, সিটো ছাইডৰ পৰা মেঘালয় পৰিছে। তো সেইটো ছাইডৰ পৰা মেঘালয়, মানে সেইফালে আপুনি গ'লে শ্বিলং পাই যাব, চেৰাপুঞ্জী পাই যাব। তো সেইফালে হ'ল মেঘালয়। তো ইয়াৰ পৰা দেখিছোঁ, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ পৰা ওলাই যাওঁ, এইবোৰ চব পূৰা পাহাৰ। পাহাৰৰ মাজে মাজে এতিয়া গৈ থাকিব লাগিব। আৰু পাহাৰৰ ইয়াত চবফালে অকল ৰঙা মাটি আৰু আপোনাৰ চেগুন গছ। মেডিকেল হোষ্টেল হয় ন? কলেজ এখন কলেজ হয় ন? এইবোৰ বিল্ডিং, এইবোৰ কনষ্ট্ৰাকশ্যন কাম কৰা ধেমালি পাইছে নেকি তুমি? কিমান মছলা পাতি, কিমান পাহাৰ উঠাব লগা হয়, হয় নাই? ক'ত বাঘ আছে ইয়াত? ক'ত থাকে ৰাতি বাঘকেইটা? অঁ 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 অঁ। গাইজ এইখন হৈ গ'ল আপোনাৰ গুৱাহাটী চিটিখন। মানে মই যি অকণমান দেখাইছোঁ, জাষ্ট অলপখিনি দেখাইছোঁ গুৱাহাটী চিটি। তেনেকৈ আপোনাৰ মুম্বাইখন আছে সাগৰৰ কিনাৰত, সেনেকৈ গুৱাহাটীখন আছে পাহাৰৰ মাজত। মানে চাৰিওফালে পাহাৰ, মাজত এখন চিটিখন চাওক। ইয়াত কিমান লাখ লাখ কোটি কোটি মানুহ আছে। কাৰ কাৰ কি কি অফিচ কি কি আছে কোনো ঠিকনা নাই। ধুনীয়াকৈ চাই লওক। এফালে গৈ গৈ এতিয়া তললৈ যাবাগে ন? কাটি দিলে ন? গাইজ আমি দেখি আছোঁ, এখন হৈ গ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। আজি ইয়াতে নতুন নতুন দুটা এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ। তো ভিডিঅ'টো মজা লাগিলে গৈ থাকিব, চাই থাকক। সেইখন আপোনাৰ নতুন এখন ব্ৰিজ বনাই আছে। কোনফালে ওলাই যাবা? এইটো জেগা? নাযায় 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 নাযায়, ঠাণ্ডা নাযায় নাযায়। সেইফালে কিবা কৈ আছে। এফালে বাইক থ'বলৈ গ'ল আৰু মই এইফালে খোজকাঢ়ি খোজকাঢ়ি সেই জাহাজখনত উঠিব যাওঁ। জীৱনত আজি ফাৰ্ষ্ট টাইম এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ। সেইটো হ'ল শৰাইঘাট, সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জাহাজত পাৰ হ'ম ইপাৰ সিপাৰ। তো এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনালোকক জনাই আছোঁ বাৰু ধুনীয়াকৈ। তো এইখন জাহাজতে, এইখনত নহয়, সেইখনত য'ত বাইক চাইক আছে সেইখনত ইপাৰ সিপাৰ পাৰ হ'ম। তাৰপিছত সেই ইয়াত আৰু এটা ছাৰপ্ৰাইজ আছে, ছাৰপ্ৰাইজটো ধুনীয়াকৈ ল'ম। সিপাৰ গৈ কিনে নতুন এটা এক্সপিৰিয়েঞ্চ আৰু এটা কৰিম। সেইটো টিকেট কাটিব লাগিব। হ'ল আৰু ঠাণ্ডা
সেইটো ইউটিউবত আপলোড কৰিম ব্লগিং টাইপ এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন জাহাজ দি এইপাৰ সেইপাৰ হ'ম তাৰপিছত ক'ত যাম আমি যাম ৰূপেত ৰূপেতো যাম তাৰপিছত তাত ক'ত যাম কি মন্দিৰ গৈছে দৌল গোবিন্দ মন্দিৰ তাত এটা মন্দিৰ আছে দৌল গোবিন্দ মন্দিৰত যাম এইখন শৰাইঘাট দলং এইখন মই অলপ পিছফালৰ পৰা আহোঁ মানে ইয়াতে আপোনাৰ মানুহ চানুহ বহি যাওঁ আমি ইমান নবহোঁ এতিয়া থিয় হৈ যাম কাৰণ বাহিৰৰ পৰা এটা ভিউটো বেলেগ পাম ভিতৰৰ পৰা বেলেগ পাম তো অলপ পিছফালে যাওঁ পিছফালে অলপ কেনেকুৱানো কি দেখা নাই কাৰণ জাহাজত ফাৰ্ষ্ট টাইম এইবোৰ চাওক কিমান ডাঙৰ ডাঙৰ মেচিন এইবোৰ মেচিন চলিলে আমাৰ জাহাজ চলি যাব আৰু গৈ থাকিব পাৰিম আৰু এইফালে চাওক আপোনাৰ এইবোৰ যে যিমান থিয় হৈছে চব জাহাজ ইপাৰ সিপাৰ হ'ব মানে এখনৰ পিছত এখন সেনেকৈ পাৰ হয় আৰু মানুহবোৰ চাওক য'ত পায় ত'তে বহি দিছে আৰু এইটো হৈ গ'ল আপোনাৰ ইয়াতে পাইলট থাকে তো পাইলটে ইয়াৰ পৰা ধুনীয়াকৈ চলাই গৈ থাকে আৰু বাইক চাওক কিমান বাইক আছে ইয়াত আমাৰ এখন জাহাজত খালি গাড়ী নাই কিন্তু বাইক বেছিকৈ আছে মানে ইয়াত আৰু এই কুকুৰটো দেখিছে কুকুৰটো কাহানী বহুত লাহে লাহে কাহানীটো কৈ আছোঁ ৰ'ব ই মানে চব জানে জাহাজ কোনফালে নামিব লাগিব কি কৰিব লাগিব চব জানে তো গাইছ লাহে লাহে আমাৰ জাহাজ চলি গ'ল আৰু যেতিয়া বিশ্বকৰ্মাৰ নাম লয় লাহেকৈ ওলাব লাগে কাৰণ ফাৰ্ষ্ট টাইম এটা মনত ভয়ো লাগি আছে নলগা নহয় কিন্তু কি কৰিম জীৱনটো এবাৰেই পাইছোঁ তো এক্সপিৰিয়েঞ্চ চব ল'ব লাগে ধুনীয়াকৈ চাওক পানী চাওক ঢৌ লাহে লাহে আমাৰ জাহাজ চলিব আৰম্ভ কৰিছে আৰু মাজুলী এটা নদীদ্বীপ হয়তো ব্ৰহ্মপুত্ৰ এটা নদীদ্বীপ ইয়াত এটা মন্দিৰ আছে মন্দিৰটো কি অশ্লকাণ্ড নে কি মন্দিৰ অশ্লকাণ্ড ন এইটো এখন নতুন দলং বনাই আছে ওলা চলা না এখানেতে কুকুৰটো বিনা পইচাত আহিছে কিন্তু জইন কৰি ইয়াত জইন কৰিব ন এই জাহাজখন এনেকৈ কাটি কিনে ইয়াত জইন কৰা ধেমালি কথা নহয় আৰু কিমান এক্সপিৰিয়েঞ্চ থাকিব লাগিব সুপারে কাটা বেশি সেই ওপৰৰ পৰা চাই মিলাই আছে ধেমালি নেকি কুকুৰে পুৰা ৰাস্তা চিনি পাই দেখিছে নাই পুৰা ফাকে ফাকে মিলাব দেখিছে ওপৰত কি আছে ওপৰত জাহাজ আমাক ইপাৰ সিপাৰ কৰি দিলে এতিয়া যাওঁ মন্দিৰ এটালৈ কি মন্দিৰলৈ যাম দৌল গোবিন্দ মন্দিৰ আছে ইপাৰে দৌল গোবিন্দ মন্দিৰ যাওঁ মন্দিৰ গৈ কিনে তাৰপিছত ৰ'পৱেত যাম চলো বাইকবোৰ এটা এটাকৈ ওলাই গৈ থাকে চব আমি আহিছিলোঁ এইফালৰ পৰা আপোনাৰ দোকান চাওক
আকৌ পাহাৰত উঠি গৈ কিমানটা যাব লাগিব ৰন্ধা উঠি গৈ কিনে দৌলগোবিন্দ মন্দিৰ পামগৈ আৰু এইটো এটা মন্দিৰ আমাৰ নামঘৰ গুৱাহাটীৰ পৰা এই চাইডটো তোমাৰ উত্তৰ গুৱাহাটী বুলি কয় ন উত্তৰ গুৱাহাটী এইটো চাইড যদি উত্তৰ গুৱাহাটী এইটো চাইড কি আমি থকা চাইডটো এইফালে আকৌ নদী আছে ন মানে এইটো কি দ্বীপ নেকি আকৌ এফালেও নদী আছে যে এইটো কথা কোৱা নাই আমি এতিয়া বৰ্তমান য'ত আছোঁ এইটো মানে কি যেনেকৈ মাজুলী টাইপ নদী দ্বীপ হয় নেকি নহয় নহয় আকৌ মানে নদীখন এনেকৈ ঘূৰি কিনে আছে নেকি নদীৰ পাৰে পাৰে যায় নেকি আচ্ছা ধুনীয়া একদম মজা এটা এক্সপিৰিয়েঞ্চ নদী পাৰে পাৰে গৈ আকৌ জাহাজত আজিলৈকে উঠিয়ে পোৱা নাই আজি ফাৰ্ষ্ট টাইম উঠিছোঁ আকৌ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আকৌ ৰ'পৱেত উঠিব যাম তাৰপিছত আকৌ তাৰপিছত ভাবিছোঁ তাৰপিছত ক'ত যাওঁ আমি জাহাজৰ পৰা কিমান আহিলোঁ 2 কিলোমিটাৰমান আহিলোঁ নাই একদম পাহাৰৰ ওপৰত উঠি আছোঁ আকৌ নামিছোঁ উঠিছোঁ আপোনাৰ এই বস্তু কি কৈছে মূল বস্তু কি আছিলে ন চেগুন গছ ন পাহাৰত চেগুন গছ বহুত পাব এনেকুৱা চেগুন গছ কাম ন এইটোত আপোনাৰ যাম ইয়াত গৈ পেলাই ৰ'পৱে এইবোৰ ৰ'পৱে তাৰ এফালে ৰ'পৱে পাৰ হয় নমাই দিলে ৰে এইটো ৰ'পৱে এটা ইয়াত উঠিব লাগিব এইবোৰ চব আহি অহা যোৱা কৰি আছে টেম্পেল লিখিছে যে নাচটো দেখিছে তুমি আকৌ ৰাখিছা যে মাক পোৱালি এয়া দৌলগোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীত থকা মন্দিৰ আৰু চেন্দেলটো খুলি লওঁ ধূপ চুপ একো নানিলা যে এটা ধুনীয়াকৈ চাকি বন্তি জ্বলাই লয় ধুনীয়াকৈ ভোগ দিছে পায়স প্ৰসাদ এইফালেও দিছে মোকো দিছে ধুনীয়াকৈ খাই লওঁ কি টেষ্টি পায়সখিনি খাইছ না তাইখিনি কি টেষ্টি লাগিছে এটা ধুনীয়াকৈ ভগৱানৰ শ্ৰীকৃষ্ণ ভগৱানৰ ধুনীয়াকৈ ফটো লগাই দিছে মানে কি আৰ্ট কৰি দিছে এই মন্দিৰটোত মই চাগে 17 বছৰৰ পিছত আহিছিলোঁ ইমানমান পোৱালি মাৰ লগত অহা দিছিলে এইবোৰতো দেখি নাই ডাইৰেক্ট বহুত দীঘল ব্ৰহ্মপুত্ৰ দেখি তো আজি আহিলোঁ ভাল লাগিলে বহুত বছৰ পিছত আহিছোঁ আপোনালোকে আহিব ৰ'পত যদি কেতিয়াবা গুৱাহাটীত আহে ৰ'পত উঠি আহিলে এইফালে কিটা মানে দৌলগোবিন্দ মন্দিৰ বুলি ক'লে যোনখন দেখাই দিব আহিব বহুত ডাঙৰ বহুত নামী মন্দিৰ হয় বিশেষকৈ জন্মাষ্টমীত আহিলে বেছি মানুহ হয় ন ধৰাচোন
বাই বাই দৌল গোবিন্দ মন্দিৰ আকৌ আহিম আকৌ তুমি মাতিলে আকৌ আহিম এতিয়া গৈ আছোঁ হা কি হ'ল ক'ত দেখিলা গাইছ এইটো ৰৌ পইচা অলপ পিছত ময়ো উঠিবলৈ গৈ আছোঁ দাদা কিন্তু নাযায় সি কাৰণ বাইক লৈ আহিছে সি আকৌ জাহাজত গুচি যাব এখন চাওক স্পীড দিলে এতিয়া আজি মোৰ জীৱনৰ নতুন এক্সপিৰিয়েঞ্চ হ'ব দেই নদীৰ ওপৰেৰে এনেকৈ কৰিবলৈও বহুত হ'ব চাওক কিমান ডাউন আহিলে আপোনালোকে এইকেইটা মন্দিৰত যাব পাৰিব টিকেট কটা অফিচ ইয়াতে টিকেটটো কাটো কাটি কিনে দিলোঁ কাটি কিনে গাইজ টিকেট কাটিলোঁ এতিয়া ৰূপত উঠি গৈ আছোঁ মোৰ পূৰা মস্তি লাগি আছে এতিয়া আপোনালোকে ভিডিঅ'ৰ যোগেৰে কেনেকুৱা পায় গম নাপাওঁ আৰু মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ময়ো কেনেকুৱা পাওঁ একো টোটেলি গম নাপাওঁ তো গৈ আছোঁ এতিয়া আহি পালোহি ৰূপৰ ভিতৰত আৰু মই ভইচ অভাৰ দিছোঁ কাৰণ মানুহ বহুত তো মানুহ পেটে পেটে কৰি থাকিব ভাল নালাগে তো লাহেকৈ এতিয়া ৰূপখন ষ্টাৰ্ট দিব ষ্টাৰ্ট দিলেহে আচল মজাটো পাম আৰু এতিয়া খালি ৰখাই থৈ দিছে বৰ্তমান কাৰণ কেলৈ কিবা এটা সিহঁতে মিলাই থাকে গম নাপাওঁ মই এতিয়া তলৰ পৰা কিমান ওপৰত আছোঁ চাওক এইখন তলত নদী মাটি এতিয়া কিমান ওপৰত আছোঁ সেই ভগৱান ভালদৰে গৈ পালে হয় আৰু চবেই মানুহবোৰে ধৰি লৈছে এতিয়া ভয় লাগিছে ইয়াত আপোনাৰ ধৰিবলৈ জেগাও নাই কাৰণ মানুহ বেছি হৈ গৈছে তো যাওঁ গৈলেহে গম পাম আৰু কি হয় গাইজ আমাৰ ৰ'পৱে ষ্টাৰ্ট হৈ গ'ল আৰু ধুনীয়াকৈ গৈ আছোঁ এতিয়া নতুন এটা এক্সপিৰিয়েঞ্চ লৈ ইমান ষ্টাৰ্ট হোৱাৰ পিছত ইমান গম নাপায় কিন্তু লাহে লাহে গৈ থাকে আৰু গম পাওঁ এইকেইটা মানুহ মানে কি হয় বাৰু নদীৰ মাজত চাওক একদম নদীৰ মাজত দুজন মানুহ থিয় হৈ আছে প'ষ্টৰ ওপৰত মেবি চাগে ইহঁতে ৰূপখনত উঠিব পাৰে নাজানো ইয়াতে চাগে কাম কৰা হ'ব মানুহ হ'ব পাৰে অলপ পিছত কি কৰে ইহঁতে গম পাম আমি এতিয়া গৈ আছোঁ আৰু গৈ থাকোঁতে এটা বস্তু দেখিছোঁ ক'লা ক'লা এইটো দেখিছেনে এই এনেকুৱা এটাতে আমাৰ ৰূপটো ওলমাই কিনে লৈ আহি আছে চব ভৰসা এই নটটোৰ ওপৰতে তো গৈ থকা এতিয়া আৰু এটা বস্তু এখন ৰূপৱে আগফালৰ পৰা আহি আছে তো এইটো ক্ৰছ যেতিয়া হ'ব সেই চিনটো চাই ভাল লাগিব এই চিনটো মানে পটককৈ দেখা নাপায় কাৰণ দুখন ৰূপৰে একেলগত ক্ৰছ কৰাটো পটককৈ সম্ভৱ নহয় তো আজি দেখি পাম নিচিনা লাগিছে এইটো দেখিছেনে এইটো এটা আৰু এটা আহি আছে ধুনীয়াকৈ ক্ৰছ কৰিব ৰ'ব এইটো এটা গাইজ নতুন এক্সপিৰিয়েঞ্চ একদম ওচৰৰ পৰা আৰু বেলেগ ৰূপৰ পাৰ হৈ গৈছে আৰু এইটো হৈ গ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজত থকা এটা নদীদ্বীপ ইয়াতে আপোনাৰ উমানন্দ নে কি মন্দিৰ এটা আছিলে নামটো পাহৰি থাকিলোঁ কোনোবাই যদি জানে যদি ক'ব ইয়াতে চাওক ধুনীয়াকৈ পকা ঘৰ একদম বিল্ডিং চিল্ডিং চব আছে ইয়াত এইটো বনাবলৈ কিমান কষ্ট হৈছে ভাবকচোন আপোনাৰ শিল বালি ক'ৰ পৰা কি কেনেকৈ কি মেনেজ কৰি কেনেকৈ ক'ত কি কৰি অনা হৈছে চাওক সেইটো মন্দিৰ হয় ৰঙা ৰঙা আছে যে এইকেইটা মন্দিৰ এইবোৰ মাজত এইবোৰ খুঁটা গাইজ এইটো হৈ গ'ল আপোনাৰ লাষ্ট খুঁটা মানে আপোনাৰ এতিয়া ৰূপৰে লাহেকৈ আমি নামিমগৈ আৰু এইখন চাওক ওপৰৰ পৰা এবাৰ লাষ্ট টাইম নদীখন চাই লওক একদম ধুনীয়া লাগিছে চাবলৈ কাৰণ এই বস্তুটো দেখিবলৈ কাৰণে আপোনাৰ ৰূপত উঠিব লাগিব নাই এইটো প্লেনত উঠিব লাগিব নহ'লে দেখি নাপাম আৰু এইটো চাওক মাজে মাজে সৰু সৰু কিছুমান নদীদ্বীপ আছে শিলগুটি চিলগুটি আছে তো আপোনাৰ এতিয়া লাহেকৈ পামগৈ পাই কিনে তাত গৈ ধুনীয়াকৈ জনাই আছোঁ আৰু ইয়াতো মানুহ ৰখি আছে প্ৰত্যেকটা খুঁটাত কিন্তু মানুহ দেখিছোঁ দেই কাৰণ মানুহৰ কিছুমান প্ৰব্লেম হ'ব পাৰে সেইকাৰণে চাগে মানুহ থৈ দিছে গম নাপাওঁ তো ইয়াতে গৈ কিনে একদম সেই আপোনাৰ এই ফাঁকটো আছে যে ফাঁকটোৰ ভিতৰলৈ এনেকৈ সুমিয়াই লৈ যাব এই তলৰখিনি চাওক ইয়াত মানুহ ৰখি আছে সেইফালেও মানুহ উঠিবলৈ মানুহ ৰখি আছে মই আহি কিনে পাই গ'লোহি এতিয়া এইটো লাষ্ট একদম ষ্টপেজ ইয়াত এতিয়া নামিব লাগিব ইয়াত আপোনাৰ এতিয়া বৰ্তমান আকৌ উঠিবৰ কাৰণে বহুত মানুহ ৰখি আছে এইবোৰ চাওক যিমান মানুহবোৰ দেখিছেনে এইবোৰ চব আকৌ ইয়াৰ পৰা উঠি কিনে আকৌ সিটো চাইডে যাবগৈ তো নামি কিনে লগ পাই আছোঁ ৰ'ব
ভয় লাগে কিন্তু দেই মাজত অলপ চলপ ভয় লাগে, ইমানো নালাগে, মানুহ ধেৰ থাকেতো। দাদা আহি আছে জাহাজত এফালৰ পৰা, দাদাক লগ কৰি গৈ থাকোঁ। এতিয়া দাদালৈ ৰখি আছোঁ, দাদা এইফালে জাহাজত আহি আছে। সি নাহিলে মানে ৰ'পত নাহিলে কেলে, সি আগতে আহিছিলে বোলে সেইকাৰণে নাহিলে। তই এটা বস্তু দেখাইছোঁ আপোনালোকে চাব। আমি আহিলোঁ উত্তৰ গুৱাহাটীৰ ফালৰ পৰা ৰ'পত উঠিলোঁতো, আৰু এইফালে আপোনাৰ মেইন গুৱাহাটীৰ ফালৰ পৰা যদি উঠে ইয়াত আপোনাৰ টিকেট কাউণ্টাৰ লাইনটো চাওক, কিমান মানুহ আছে আৰু ভিতৰত কিমান মানুহ আছে। এটা টিকেটত যদি আপোনাৰ 100 টকাকৈ হয়, এটা টিকেট 100 টকাকৈ লয়, তো ইয়াতে চাওকচোন কিমান মানুহ অহা যোৱা কৰে দেই। প্লেচটো বহুত ডাঙৰ বনাইছে, তো পূৰা গাড়ী এইফালে বাইক, তো এইফালে মানুহ চব ৰখি আছে। এইটো এটা আহি পালে, আমিও এনেকৈ আহিলোঁ। একচুৱেলি ইমান মানুহ আজি চাগে বেছি হৈছে, কাৰণ আজি ছানডে, তো ছানডে কাৰণে চাগে মানুহ বেছি হৈছে। আৰু আমিও ছানডে দিনত সিফালৰ পৰা কিন্তু ইমান মানুহ চানুহ নাই। সেইফালে টিকেট কাটি বেছি দেৰি খুব চাওঁ হাৰ্ডলি 10 মিনিটমান ৰখিলোঁ, কিন্তু এইটো ছাইডে বহুত মানুহ, ভালে কৰিলোঁ এইফালৰ পৰা নুঠিলোঁ। আৰু দুটা নতুন এক্সপিৰিয়েঞ্চ দুটা ল'লোঁ। এটা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুনীয়াকৈ আপোনাৰ জাহাজত গ'লোঁ এইফালৰ পৰা, আৰু সেইফালৰ পৰা আকৌ ৰূপৈত আহিলোঁ। এতিয়া আৰু এটা এক্সপিৰিয়েঞ্চ ল'ম, যিটো আগতে আমাৰ তিনিচুকীয়াত আছিলে কিন্তু এতিয়া বৰ্তমান নাই। তো দাদাৰ লগত কথাটো পাতিম, যায় নাযায় তাত সুধিম। যদি যায় সেইটো এটা ধুনীয়া নতুন এটা এক্সপিৰিয়েঞ্চ আৰু এটা ল'ম। তো লগ পাই আছোঁ, দাদা আহি লওক, দাদা আহি যোৱাৰ পিছত লগ পাই আছোঁ। দাদা আহিলে বোলে, তো ওলাই গৈ থাকোঁ। এতিয়া ইটো জেগাত যায় নাযায় সোধোঁ, যদি যায় তাত গৈ ধুনীয়াকৈ দেখাই আছোঁ বাৰু। গাইছ এইটো হৈ গ'ল আপোনাৰ গুৱাহাটী হাইকোৰ্ট, এইটো হৈ গ'ল গুৱাহাটী হাইকোৰ্ট, চাই লওক। আমি এইটো আপোনাৰ নম্বৰটো, এইটো লাষ্ট নম্বৰটো চাই লওক, এইটো আছে কিমান। তো এটা নতুন এক্সপিৰিয়েঞ্চ আৰু এটা পেডেল নাৱত দীঘলী পুখুৰীত ধনদাই পূৰা পেডেল মাৰি আছে, মই নাই মৰা, আধা ভগাই লৈছোঁ। এইফালে লাইফ জেকেট দি দিছে, টেনশ্যন নাই। একদম এটা নতুন এক্সপিৰিয়েঞ্চ। তো একদম এইফালৰ পৰা ঘূৰি এনেকৈ এক পাক ঘূৰি আহিম বুলি কৈছোঁ। পেডেল মৰা সাধাৰণ কথা নহয় আৰু ভাল। আৰু এইফালে চাওক আপোনাৰ সেই জেট প্লেন নেকি এখন, কি বুলি কয়, ফাইটাৰ প্লেন। তো সেইডোখৰ পৰা পেডেল মাৰি এডোখৰ পালোঁহি। তো ধুনীয়াকৈ গৈ থাকোঁ আগলৈ। আপোনাৰ ল'ৰা ছোৱালী লৈ আহিলে ধুনীয়াকৈ চিলড্ৰেন পাৰ্ক আছে, ধুনীয়াকৈ চিলড্ৰেন পাৰ্কত খেলিব পাৰিব। বাইদেউহঁতৰ হাঁহি চাওক, কি হাঁহি। এনেকুৱা আপোনাৰ চিলড্ৰেন পাৰ্ক চব খেলিব পাৰিব ধুনীয়াকৈ। তো আমি সেই তাৰ পৰা ষ্টাৰ্ট দি এনেকৈ কৰি এক পাক ঘূৰিলোঁ। কিমান টাইম দিয়ে ধন্দা ইয়াত, কিমান টাইম দিয়ে ঘূৰিবলৈ? নাজানো, এতিয়া যিমান টাইমত দিয়ক, আমি কিন্তু আধা ঘণ্টামান পূৰা ঘূৰিম। ঘূৰি কিনে সেইফালে ফিটি মাৰি থকা মতলব নাই, ঘূৰি কিনেহে যাম। ইয়াতে মানে আন্ধাৰ কৰি দিম বুলি ভাবিছোঁ, কি হয় নাজানো। এতিয়া গাইজ খালি কাপল। আমি দুটাহে মতা আহিছোঁ। এতিয়া চব খালি কাপল উঠিছোঁ নাই ধুনীয়াকৈ। এখন অলপ বেলেগ ষ্টাইলৰ, এনেকুৱা নাওটো কাশ্মীৰত চলে খুব। একদম মজা ফিল এটা লৈ আছোঁ, পূৰা পানীৰ মাজত ৰখি দিছোঁ। সেইফালে চাওক, পূৰা মাজত মই ৰখি একদম বঢ়িয়া ফিল এটা লৈ আছোঁ। এইটো পানীয়ে নিব অকণি, ধুনীয়াকৈ মজা আছে ৰখি দিছে বোলে। ফিটি মাৰি আছে যে গম নাপাওঁ। আমাৰ এতিয়া 5:10 আহিছিলোঁ, এতিয়া কিমান হ'ল আপোনাৰ 5:30 বাজিলে, 20 মিনিট হৈ গ'ল। আৰু 10 মিনিট ৰখি কিনে যামগৈ আৰু। এইফালে চবফালে কাপলবোৰ বহি আছে, আমি সেইফালৰ পৰা আকৌ এপাক আহিলোঁ। দুইটাই এফালে ঘূৰিয়ে লৈছোঁ বহি কিনে। আমাৰ আধা ঘণ্টা পূৰা হৈ গ'ল, আৰু 10 মিনিটমান ঘূৰি কিনে যাম। তাক মাতি আছে আমাক মাতিছে নি? তো আৰু 10 মিনিটমান ঘূৰি কিনে যাম। মই ধুনীয়াকৈ ওপৰত বহি লৈছোঁ, পূৰা এনেকুৱা ওপৰত গৈ আছোঁ। নাই নেকি নাজানো। মই অলপ পেডেল মাৰি দিছোঁ, এতিয়া এই মঞ্জিল যাওঁ।
নহ'লে মাৰিব এইকেইটা পানীত আহি কিনে মাৰিব নহ'লে আমাক এটা নতুন আজি তিনিটা নতুন এক্সপিৰিয়েঞ্চ ল'লোঁ আজি পেডেল না বাৰু চলাইছোঁ আমাৰ তিনিচুকীয়াত আছিলে আজিকালি নাই খালি এনেকুৱা পাৰ্ক এখন আছে নৌপুখুৰী পাৰ্ক বুলি তাত 9টা পুখুৰী আছে এনেকুৱা ডাঙৰ পুখুৰী এটা আছে মাজতো পেডেল না চলাইছিলে কেলৈ বন্ধ কৰিলে জানো ঘণ্টা কিন্তু চলালা যে এবাৰ ভৰি বিষাই গৈছে মোক তো আমাৰ বহুত টাইম ঘূৰিলোঁ এতিয়া কেইটা 6টা বাজিব হ'ল এতিয়া আহিলোঁ আমি ফেঞ্চি মাৰ্কেটত অলপ মাৰ্কেটিং কৰোঁ এইফালে দামবোৰ কম এই আগলৈ ঘূৰি যাওঁ আৰু বেছিকৈ ইয়াত মোবাইলটো উলিয়াই নাথাকোঁ গাইছ এইখনেই হৈ গ'ল আপোনাৰ গুৱাহাটী ফেঞ্চি বজাৰ তো ইয়াতে অলপ বজাৰ কৰোঁ বজাৰ কৰি কিনে লাহেকৈ ওলাই যাওঁগৈ এতিয়া লাহে লাহে গধূলি হ'ব লৈছে ৰুমলৈ যাব লাগে আৰু আমি আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা নতুন ঠাইত এটা নতুন ভিডিঅ'ত আকৌ পুনৰ লগ পাম আজিৰ কাৰণে বাই বাই ধন্যবাদ জয় অসম বাই বাই আৰু যদি ভিডিঅ'টো ইমানখিনিলৈ চাইছে প্লিজ এটাকে হ'লেও লাইক কৰি যাব বাই বাই